হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। তাৰপিছত মোৰো ভালেই মোটামুটি। এই মানে আমাৰ আজি ঘৰৰ কাষত মানে খাল এটা আছে। আজি খালটো সিঁচিম বুলি ভাবিছোঁ। মাছে পাওঁ না কি পাওঁ, সিঁচি চাই থাকিব আপোনালোকে। এতিয়া আমি সিঁচোগৈ, লগত দুজন বন্ধু আছে, একেলগে সিঁচিম। তাৰপিছত চাই থাকিব আপোনালোকে ভিডিঅ'টো। চবখিনি মাছ এইখিনিতে আহিলে এই মেটেকাটো উঠাই দিব লাগিছিল। ডাঙৰ থাকে ন কুচিয়াটো? এইখিনি মাছ পুৰা উঠাব লাগিব, এইবিলাক তাতে আছে, সেইকাৰণে সোমাইছে। এই মেটেকাখিনি উঠাব লাগিছিলে, তেতিয়া মাছটো ওলাই গ'ল। তাতে ইফালে মেটকাটো তই য'ত হাত দিছা তাতে সোমাইছে। তাতে ঢালি দিছে, পাবি সোমালে তলত। তাত নাচাৰিবি, পানী দি পেলাই পানীটো দি দে। আৰু ইমান ওচৰত পেলাই আছে। তাতে আৰু তাৰমানে মই মাছ কিচাৰ পৰা উঠি আহিব লগা হ'ল। এই লগৰ এজনে মাতিলে ফোন কৰি, এই কিবা এটা কামত যাব লগা আছে তাৰমানে, সেইকাৰণে উঠি আহিব লগা হ'ল। সিহঁতে সিঁচি আছে, পিছতহে গম পাম কিমান মাছ পালোঁ। এতিয়া মানে মই উঠি আহিব লগা হ'ল। তাৰপিছতে এই ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এটা। আজিলৈ বাই।